আজি বিজয়া দশমী সকলকে বিজয়া দশমীৰ শুভকামনা জনাইছোঁ আৰু মনটো বহুত বেয়া লাগিছে কাৰণ আজি দুৰ্গা পূজা ইমান দিনৰ জগ জমক ইমান দিনৰ সাজোন গাচোন ড্ৰেছ নাই গোটেইবোৰ আজি শেষ হৈ যাব নিমিষতে চ' সকলোকে উপায় নাই এতিয়া মানে অকণমান পিছত দুৰ্গা মাক দশমীত সহায় দিয়া হ'ব আৰু চ' এতিয়া অকণমান দুৰ্গা মন্দিৰত যাওঁ যাতে অকণমান পূজা টূজা কৰোঁ চাকি বন্তি জ্বলাওঁ আৰু সকলোৰে যাতে ভালে কুশল ৰাখে মায়ে কামনা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক চকাই আহি পালোঁ আমাৰ দুৰ্গা মন্দিৰৰ উৎসৱত প্ৰাংগণত চ' এতিয়া ভিতৰত যাওঁ ভিতৰত যাই পিনে চাকি বন্তি জ্বলাওঁ সকলো মানুহ আহিছে চ' চাকি বন্তি জ্বলাই আছে দুৰ্গা মাৰ লগত সেন্দুৰ লগাই আছে সঁচাকৈ গাইছে এক মৰ্মাহত হ'বলগীয়া দৃশ্য আপোনালোকে দেখিবলৈ পাইছে সকলো মহিলাসকল আহি সেন্দুৰ লগাইছে দুৰ্গা মাক দেখিছে দুৰ্গা মাৰ গালে মুখে দুৰ্গা মাৰ লগত সেন্দুৰ খেলিছে দুৰ্গা মাক বিদায় জনাইছে ইটো বছৰৰ কাৰণে আৰু নেক্সট ইয়াত আকৌ লগ পাম বুলি আশা ৰাখি পিনে সকলোৱে দুৰ্গা মাৰ আশীষ লৈছে মই আহিলোঁ দুৰ্গা মাৰ তাতে কিছু আশীষ ল'বলৈ আৰু ধূপ দিবলৈ ধূপ জ্বলাবলৈ সকলোকে যাতে এইটো বছৰটো ভালে কুশলে ৰাখে দুৰ্গা মাই তাৰে কামনা কৰিছোঁ বেয়া লাগিলে জনমন্দিৰ প্ৰাংগণৰ পূজাটো আটাইতকৈ পুৰণি সেইকাৰণে প্ৰথমতে ওলাইছে এতিয়া দুৰ্গা মাটো জনমন্দিৰ প্ৰাংগণত দেখিলে আৰু শোভাযাত্ৰা ওলাই গৈছে ইপিনে আগতো গৈছে দেখিছে মানে ফাৰ্ষ্ট এইটোৱে ওলাই আৰু পুৰা একদম গাড়ী লাইন 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 দেখিছে আৰু দুৰ্গা মা জয় মা পুৰা ওলাই দিলোঁ এতিয়া আমাৰ মানে গাঁৱত যোনটো মন্দিৰৰ মূৰ্তিটো দুৰ্গা মাৰ মূৰ্তিটো চ' এতিয়া ওলাই আনিলে দেখিছে এইপিনে চ' এতিয়া নাচিব লাগিব আৰু পুৰা ভাত চাত খাই দিলোঁ ভাত এতিয়া নাচাৰ মানে ফুল এনাৰ্জি আছে গাঁৱত ওলাইছে আৰু এতিয়া জইন হ'ম আৰু আমি আমাৰ যি পথযাত্ৰা জইন হ'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক দেই আমাৰ গাঁৱত দুৰ্গা পূজাৰ মূৰ্তিও দেখাও মানে কিছুমান মূৰ্তি আনিছে ভাবলৈ আমাৰতো এতিয়া ওলালোঁ এতিয়া ভৰাই আছে ইয়াতে কিছুমানে আৰু আমাৰ ইয়াতে দেখিছে এতিয়া আমি মানে বজাৰটো অকণমান ঘূৰিম চক্কৰ লগাম আৰু তাৰপিছতে অলপ বহা মূৰ্তিটোক বিসৰ্জন দিম আৰু ইয়াতে এলিফেণ্ট আহিছে দেখিছে এটা হাতী আহিছে দেখিছে ইয়াত
पार्टी शुरू हुई है। নোৱাৰিছো আৰু ভাগৰি গৈছো ডান্স কৰি চিঞৰি চিঞৰি গলৰ মাক ফাটি গৈছো চকাই ডান্স কৰি ভাগৰি গৈছো নোৱাৰিছো আৰু অকণমান এতিয়া ৰাজহুৱা ফিল্ডত আহিছো ৰাজহুৱা ফিল্ডত অকণমান জিৰণি লৈছো মানে এটাৰ পিছত এটা হয়তো ইয়াতে বাকীবিলাক আছে বাকীবিলাক মূৰ্তি আছে আমাৰটো আছে ইয়াতে পুৰা ডিজে পুৰা ফুল চলি আছে আৰু এতিয়া আমি ইয়াতে বহি আছো অকণমান আপোনালোকে কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে মোৰ ভিডিঅ'ৰ পৰা কমেণ্ট কৰি জনাবচোন So guys, নাচি থাকোঁতে বৰষুণ আহি গ'ল মা দুৰ্গাই কান্দি আছে দেখিছে বৰ বৰষুণ পৰি আছে পুৰা কি মেঘে কলা হৈ গৈছে আকাশটো চ' এতিয়া ভিডিঅ' চিডিঅ' নবনাওঁ আৰু বাই বাই আপোনালোকে ভিডিঅ' চাই কেনেকৈ কমেণ্ট কৰি জনাব আৰু ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব এটা ক্লিপ চাই লওক আপোনালোকে বৰষুণৰ মাজত वीडियो को अंत तक देखने के लिए धन्यवाद। अगर वीडियो देख के अच्छा लगा तो वीडियो को लाइक, शेयर और सब्सक्राइब करके जाना।